Hi friends, welcome my channel Develop Setia. আজি বহুত এটি ধুনীয়া ঠাইলৈ গৈ আছোঁ আপোনালোকক দেখাবৰ কাৰণে আৰু নিজেও চাবৰ কাৰণে। আহকচোন আহি পাই গৈছোঁ বেংগলোৰ নেশ্যনেল পাৰ্ক পালোহি আৰু বানাৰঘাটা নেশ্যনেল পাৰ্ক আহি আছোঁ আপোনালোকে আহি থাকক মোৰ লগতে। ভিডিঅ'টি সম্পূৰ্ণকৈ চালে আপোনালোকে মজাটি পাব আৰু চাই থাকক আপোনালোকে। ইমান ধুনীয়া ধুনীয়া জেগা এইফালে দেখিছেনে, এইফালে মানে টিকেট কাউণ্টাৰ। ইয়াত মানে এতিয়া যাম, টিকেট কৰিম, তাৰপিছত এইফালে ৰঙাকৈ জ্বলি থকা সেইফালৰ পৰা সোমাই যাম। এইফালে আৰ্মি চাৰ্মি ৰখি আছে আৰু CRPF। এতিয়া টিকেট কাটি ফাইনেলি টিকেট কাটি মেলি সোমালোঁ, আহিছোঁ আৰু পাৰ্কৰ ভিতৰত। ফাৰ্ষ্ট টাইম দেখিছোঁ সেইফালে জেব্ৰা আৰু আহি এইফালে পালোহি। এইফালে কি নোলাই চাম একপাক। ইটেই ওলালে আৰু ডিঙি হলটো। মানে বহুতেই ধুনীয়া মানে দৃশ্য আছে ইয়াত, চাবলগীয়া জেগা হয়। ইমান ধুনীয়া ফুল, ইমান ধুনীয়াকৈ সজাই ৰাখিছে। আপোনালোকেও আহক চাবৰ কাৰণে। এইফালে ইমান ধুনীয়াকৈ বনাই থৈছে। এইটো অৰিজিনেল নহয় আকৌ, এইটো মূৰ্তি বনাই থৈ দিছে। এইফালে চৰাই চিৰিকটি ৰাখিছে ইয়াত, বহুত ধুনীয়াকৈ আছে। চৰাই চিৰিকটিবিলাক বহুত ধুনীয়া হয় দেখাত। অকণমান খিংখিং পাতলা হৈ আছে আৰু মানে খাব দিছে নাই আৰু সেইটো ক'ব পৰা নাই, ভালকৈ দিয়া নাই চাগে সিহঁতক খাবৰ কাৰণে। সিহঁতি বান্দৰ আমাৰ মূলৰ ককাই। ইফালে পানীত নাই, ঘৰিয়ালকেইটা গৰাত উঠি আছেহি আৰু ধুনীয়াকৈ শুই আছে, বহুত ধুনীয়াকৈ আছে। বহুতকেইটা আছে, কেনেকৈ লাং খাই পৰিছে এইকেইটা, মানে বহুত ধুনীয়াকৈ শুই আছে আৰু সেইটো পানীত আছে। এইফালে চৰাই চিৰিকটিবিলাক আছে, ৰঙা, নীলা, সেউজীয়া, হালধীয়া ফুল কাছ। এইবিলাক শিল কাছ হয়, মানে কাছ বহুতেই আছে। এইফালে চৰাই এজনী আছে, কুকুৰা হয় এজনী কুকুৰা। এইফালে মই অসমৰ কুকুৰা ৰাখিছোঁ ইয়াত, লোকেল কুকুৰা অসমৰ, মানে বহুতেই ধুনীয়াকৈ ৰাখিছে ইয়াত। এইটো বিভিন্ন ধৰণৰ কুকুৰা আছে ইয়াত, ষ্টাইলিছ। নেগুডাল বহুত দীঘল আছে, এজনী কুকুৰা ধুনীয়া আছে পাখি। ইয়াত আছে এইফালে দেখিছেনে, এইটো আমাৰ সাপ দেখিছে ইয়াত। এইটো অজগৰ সাপ হয়, কিন্তু সৰু হৈ আছে। এইটো বগাই আছে আৰু ডালত। এইফালে আৰু আমাৰ ছাইডত আছে, এইফালে চাম আৰু এইফালে বহুত ধুনীয়া, মানে এইটো শিলকেইটাৰ ওপৰৰ পৰা পানী পৰি থাকে, চাবৰ কাৰণে বহুত ধুনীয়া আছে ইয়াত। আমাৰ মেইন বস্তু হাতী, আমাৰ বান্দৰ।
সুৰ লগাই মানে প্ৰেম কৰি আছে আৰু এইকেইটা হাতীকেইটা দেখাত বহুত ধুনীয়া হৈছে মানে ক্ষীণ পাতলা হৈ আছে আৰু এইকেইটা মানে জলহস্তীকেইটা খেলি আছে পানীত ধুনীয়াকৈ মানে চাই থাকিব মন যায় আৰু ইমান ধুনীয়াকৈ খেলি থাকে আমাৰ এইফালে আহিছোঁ আহি আমি এইফালে ধুনীয়া জেগা এটা পাইছোঁহি আৰু ঠাই টুকুৰা বহুত ধুনীয়া সুন্দৰ কৰি ৰাখিছে ফুলবিলাক এইটো মধুৰি গছ ৰাখিছে আম গছ ৰাখিছে মানে বহুতো ফল মূলবিলাক ৰখা হৈছে ইয়াত ধুনীয়াকৈ এতিয়া গৈ আছোঁ চাৰিওফালে আহি আছোঁ কোনফালে ৰাস্তা আছে চবফালে সোমাই আপোনালোকক দেখাই আছোঁ নেচাৰেলটো বহুত ধুনীয়া আছে এতিয়া যাম আমি বাটাৰফ্লাই গাৰ্ডেন ইমান ধুনীয়া পখিলা এজনী থাকিছে বাটাৰফ্লাই ইয়াত মাত্ৰ পখিলাবিলাক আছে ইয়াত বহুত ধুনীয়া সৌন্দৰ্যতা বহুত আছে ইয়াত আপোনালোকে চাই থাকক দেখিবলৈ পাব সৌন্দৰ্যতা ভিতৰত কেনেকুৱা মানে বহুত ধুনীয়া আছে ইয়াত সোমাই গৈছোঁ আৰু এইবিলাক বেৰত লাগি আছে এইবিলাক অৰিজিনেল নহয় কিন্তু এইবিলাক বেৰত লাগি থকাবিলাক আৰ্ট কৰিছে এতিয়া ইয়াত অৰিজিনেলবিলাক দেখিম দেখিছে ফুলে বনাই থৈছে ফুল গছে বাটাৰফ্লাই উৰি আছে আৰু এজনী দুজনী সৰু ইমান ধুনীয়া ফুল ইয়াত কি আছে চব লিখা আছে ইয়াত বাটাৰফ্লাইবিলাক নাম কি নামৰ আছে ওপৰৰ ফালেও ইমান ধুনীয়াকৈ থৈ দিছে এইটো এইফালে ফুল গছ মানে বহুত ধুনীয়াকৈ মানে ফুলবিলাক হৈছে এইবিলাক অৰিজিনেল ফুল গছ ইয়াত আছে পানীৰ মাজত মাছ দেখিবলৈ পাম ইফালে সৰুকৈ মাছবিলাক বহিছে ডাঙৰ কেইটা সিফালে আছে দেখাম আপোনালোকক যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে এটা লাইক এটা ছাবস্ক্ৰাইব কৰি দিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব আহক ভিডিঅ'টি শেষলৈকে চাই থাকিব আপোনালোকে মই আপোনালোকক দেখাই আছোঁ
¿Qué lo leo, Mapo? Ni cambio. What is in there? What we do here is go back. Ulu leta. Muy le na. Yes, এখন কি পাচ্ছি কোনগুলো জাগাখিনি ধুনীয়া ফটো এখন মাৰিলে তোমালোকে ইয়াতে অসমত থকা নিচিনাই লাগে সেইফালে নেপালী মানুহ আছে বেছিকে কোনফালে ওপৰফালে নে তলফালে যাব লাগিব এতিয়া এইফালে প্ৰথমতে গৈ চাওঁচোন এইফালে প্ৰথমতে গৈ চাওঁ টিকেট ক'ত কৰিব লাগিব তেনেহ'লে সেইফালে টিকেট কৰিব লাগিব
পূৰ্ণিমা চিনি সেইকাৰণে আগতীয়াকৈ ভাবিব লাগে তথাপি হাই এটা কৈ দিয়া